নমস্কাৰ আৰে ক্লাছেছ আমাৰ চেনেললৈ সকলোকে আকবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'ত ক্লাছ 10ৰ জেনাৰেল মেথমেটিক্সৰ চেপ্টাৰ 6 ত্ৰিভুজৰ কেইটামান এমচিকিউৰ ওপৰত আলোচনা কৰিম। তোমালোকৰ ত্ৰিভুজৰ এমচিকিউৰ ওপৰত এটো হ'ল সেকেন্ড ভিডিঅ'। তোমালোকৰ ইংলিশ গ্ৰামাৰ, জেনাৰেল সায়েন্স, জেনাৰেল মেথমেটিক্স আৰু সোশ্যাল সায়েন্সৰ অল চেপ্টাৰছৰ এমচিকিউৰ ভিডিঅ'বিলাক আপলোড কৰা হৈ আছে। গতিকে যিসকলে সেই ভিডিঅ'কেইটা চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংক বা আই বাটন ক্লিক কৰি পেলাই বা প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'কেইটা চাব পাৰিবা। এতিয়া আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো চাওঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল ট্ৰায়াঙ্গল ABCৰ DE প্যাৰালেল BC। AD is equal 1.5 cm, DB is equal 3 cm, AE is equal 1 cm এটা ত্ৰিভুজ দিয়া আছে আমাক। কি ত্ৰিভুজ? ABC এটা ত্ৰিভুজ। এতিয়া আমি প্ৰথমে এটা ABC ত্ৰিভুজ অংকন কৰিম। ABC এটা ত্ৰিভুজ। এতিয়া আমাক কি কৈছে যে ABC ত্ৰিভুজৰ DE প্যাৰালেল BC। এই BC বাহুৰ সমান্তৰালকৈ আন এডাল বাহু আছে যাৰ নাম হ'ল DE। গতিকে এই BC বাহুৰ সমান্তৰালকৈ আমি আন এডাল ৰেখা অংকন কৰিছো যাৰ নাম হ'ল DE। গতিকে এতিয়া চোৱা আমাক কি কৈছিলে? আমাক কৈছিলে AD is equal 1.5। গতিকে AD ৰ মান হ'ল 1.5। DB is equal 3 cm। গতিকে DB কিমান? 3 cm। তাৰপিছত চোৱা AE is equal 1 cm। এতিয়া চোৱা আমি কি উলিয়াব লাগে? আমি উলিয়াব লাগে EC ৰ দিক হ'ব। কি উলিয়াব লাগে? EC ৰ দিক। ইয়াত AC নহয় EC হ'ব। গতিকে EC ৰ দিক, তাৰমানে এই EC ৰ দিক আমি উলিয়াব লাগে। ইয়াক সলভ কৰিবলৈ হ'লে আমি মৌলিক সমানুপাতিকতা উপপাদ্য অৰ্থাৎ থেলছ উপপাদ্যৰ বিষয়ে জানিব লাগিব। মৌলিক সমানুপাতিকতা উপপাদ্য কি আছিলে? যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, এতিয়া চোৱা ABC এটা ত্ৰিভুজ আৰু সেই ABC ত্ৰিভুজৰ এই DE ৰেখাডাল আমি কি কৰিছো? BC ৰ সমান্তৰালকৈ টানিছো। তেতিয়ালে কি কয়? আৰু ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, চোৱা এই ৰেখাডালে কি কৰিছে? আন দুটা AB আৰু AC দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে। তেনেহলে কি হয়? সেই বাহু দুটা একে অনুপাততেই বিভক্ত হয়। ইয়াত আমাক কি দিয়া আছে? দিয়া আছে DE প্যাৰালেল BC। গতিকে আমি কি কৰিম? এতেকে আমি কি কৰিম? মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰিম। এতিয়া চোৱা ইয়াত আমাক কাৰ যোগ দিয়া আছে, অৰ্থাৎ কাৰ দিক আমাক দিয়া আছে। চোৱা AD দিক কিমান দিয়া আছে? 1.5। গতিকে AD ৰ মান আমি লিখিলো 1.5। তাৰপিছত চোৱা DB কিমান দিয়া আছে? 3। তাৰপিছত চোৱা AE কিমান দিয়া আছে? 1। আমি উলিয়াব লাগে EC। এতিয়া চোৱা ইয়াত যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো, তাৰমানে বজ্ৰকৰণ কৰো, তেতিয়াহ'লে হ'ব EC into 1.5 is equal 1 into 3 is equal 3. এতিয়া চোৱা EC is equal 3 divided by 1.5. এতিয়া এই 1.5 3 কেইবাৰ যাব? 2 বাৰ যাব। এতিয়া চোৱা কোনটো অপচনত 2 দি আছে? অপচন A দি আছে। গতিকে ৰাইট আনসাৰ হ'ল অপচন A। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন। ট্ৰায়াঙ্গল ABC ৰ AB is equal 6√3 cm, AC is equal 12 cm আৰু BC is equal 6 cm, তেন্তে এংগল B হ'ব। কি কৈছে? প্ৰথমে আমাক ABC এটা ত্ৰিভুজ দিছে আৰু AB ৰ জোখ আমাক কিমান দিয়া আছে? 6√3 cm। চোৱা প্ৰথমে আমি কি কৰিম? AB, AC আৰু BC বাহুক আমি কি কৰিম? স্কয়াৰ কৰিম। চোৱা যদি আমি AB ক স্কয়াৰ কৰো তেতিয়াহ'লে চোৱা কি হ'ব? AB ক যদি আমি স্কয়াৰ কৰো তেতিয়াহ'লে 6√3 ইয়াক স্কয়াৰ হ'ব। এতিয়া চোৱা 6 ক স্কয়াৰ কৰিলে কিমান হ'ব? 36 আৰু √3 যদি স্কয়াৰ কৰো তেতিয়া কি হ'ব? 3 হ'ব। E is equal 108। গতিকে AB ক যদি স্কয়াৰ কৰো তেতিয়াহ'লে কিমান পাম? 108। তাৰপিছত যদি আমি AC ক স্কয়াৰ কৰো, AC ক স্কয়াৰ কৰিলে কি হ'ব? 12 স্কয়াৰ। এতিয়া 12 স্কয়াৰ মানে 144। তাৰপিছত চোৱা যদি আমি BC ক স্কয়াৰ কৰো তেতিয়াহ'লে কিমান হ'ব? BC হ'ল 6, তাৰমানে 6 স্কয়াৰ কৰিলে হ'ব 36। এতিয়া চোৱা যদি আমি কি কৰো? যদি আমি AC স্কয়াৰ প্লাস BC স্কয়াৰ কৰো, চোৱা BC স্কয়াৰ কৰো তেতিয়াহ'লে কিমান হ'ব? 144 প্লাস 36 is equal হ'ব 180 ডিগ্ৰী। গতিকে ইয়াৰ লগত নিমিলে। তাৰপিছত চোৱা যদি আমি কি কৰো? AB স্কয়াৰ প্লাস BC স্কয়াৰ কৰো তেতিয়াহ'লে কি হ'ব? চোৱা AB ৰ মান হ'ল 108 আৰু BC ৰ মান হ'ল, চোৱা BC যদি স্কয়াৰ কৰিছো তেতিয়াহ'লে কিমান পাইছিলো? 36। কিমান হৈছে? 144। এতিয়া চোৱা এই AB প্লাস BC যদি আমি স্কয়াৰ কৰো তেতিয়াহ'লে কিমান পাম? তেতিয়াহ'লে আমি AC ৰ সমান পাই আছো। গতিকে যদি
কি হয় যে এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ তাৰমানে যদি আমি এসি স্কয়াৰ কৰিছো এসি স্কয়াৰ কি আছে এসি স্কয়াৰ ইজ ইকুৱেল কি আছে এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ হৈ আছে এতিয়া স্যার যদি এটা ত্রিভুজের এটা বাহুর বর্গ সেই ত্রিভুজটোৰ আন বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় সো এসি যদি আমি স্কয়াৰ কৰিছো তাৰ মানে বৰ্গ কৰিছো তেতিয়া সেই ত্রিভুজটোৰ আন দুটা বাহু আৰু সেই দুটা বাহু যদি আমি স্কয়াৰ কৰিছো তেতিয়া সেই স্কয়াৰৰ কি হৈছে সমান হৈছে তেন্তে কি হয় প্ৰথম বাহুটো এই এসি প্ৰথম বাহুটোৰ বিপৰীত যি কোণটো আছে সেই কোণটো এটা সমকোণ হয় গতিকে যদি আমি চোৱা সমকোণ হলে কি হ'ব एंगल बी की होबो एंगल बी होबो 90 डिग्री सो আমি এতিয়া কি কৰিব লাগিব সমকোণী ত্রিভুজ एंगल बी কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী সো এইটো হল एंगल बी হ'ব 90 ডিগ্ৰী গতি এ সি এতিয়া যোৱা এই এ সিৰ বিপৰীত কোণটো হল বি গতি এই এ সিৰ বিপৰীতে থকা তাৰ মানে প্ৰথম বাহুটোৰ বিপৰীতে থকা কোণটো কি হ'ব এটা সমকোণ গতি এ সিৰ বিপৰীতে আছে বি আছে গতিকে এই বি কোণটো এটা সমকোণ হ'ব এতিয়া এইটো চোৱা পাইথাগোৰাছৰ উপপাদ্য মতে হয় ए स्क्वायर इज इक्वल ए बी स्क्वायर प्लस बी सी स्क्वायर कर्ण स्क्वायर इज इक्वल भूमि स्क्वायर प्लस उन्नति स्क्वायर गति के ऑप्शन सी टू होबो यार राइट आंसर।